আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মহাবিস্ফোৰণ জুবিন গাৰ্গৰ মৃত্যু দুৰ্ঘটনা নাছিল জুবিন গাৰ্গক হত্যা কৰা হৈছিল জুবিন গাৰ্গৰ মৃত্যু হৈছে এক হত্যাকাণ্ড এই কথা আমি জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছো যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ একটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছো যাতে আমি অনুমোদনটো সোনকালে পাব পাৰো গতিকে মই ভাবো যে অহা 3-4 দিনৰ ভিতৰতে এসআইটিয়ে এমএচএ লৈকে লিখিব মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম নমস্কাৰ বন্ধু বান্ধৱী কি খবৰ আপোনালোকৰ এটা নতুন ব্ৰেকিং আপডেট লৈ আহিলো আমাৰ জুৱা কালিলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা ডাঙৰ খবৰ এটা দিলে যে জুবিন দাক হত্যাকাণ্ড কৰা হৈছিল জুবিন দা নিজে এনেকুৱা হোৱা নাছিলে জুবিন দাক হত্যা কৰা হৈছিল প্ৰথমবাৰৰ বাবে মুখ খুলিলে আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাই লোৱা আপোনালোকে এতিয়া মই আপডেট দি আছো ভিডিঅটো সম্পূৰ্ণকৈ চাই লোৱা আৰু মোৰ চেনেলত প্ৰথমবাৰ সকলোকে স্বাগতম জনালো যদি চেনেলত নতুনবাৰ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅটো শ্বেয়াৰ কৰি দিব জাস্টিস তো আমি সোনকালে পাব লাগিব আমাৰ অসম চৰকাৰক আমি অনুৰোধ কৰিছো অতি সোনকালে জুবিনদাৰ ন্যায়টো দি দিয়ক যদি ৰাজ্যৰ সকলৰ মনেৰে দুখেৰে মানুহ অলপ শান্তি পাব মানে এতিয়া ন্যায় নোপোৱালৈকে আমি সকলো ৰাজ্যৰ সকলে সাইলেন্ট হৈ নাথাকো সকলোৱে চিউৰি থাকিম ঠিক তেনেদৰে আমি ন্যায় বিচাৰি আছো জুবিনদাৰ ন্যায়টো আমি অতি সোনকালে পাবলৈ লাগিব যেনেকৈ আমাৰ জুবিনদাৰ অতি লিখা মৰমৰ ৰৈ ৰৈ বিনালে ফিল্মটো আজি মুক্তি পালে আজি মানে হল আজি 4 দিন 5 দিন মান এক সপ্তাহ মানে হল সাগে না সকলোৱে চাই আৰু সকলোৱে চাইছা যদি চাইছা আৰু ভাল পাইছে যদি আপোনালোকে কমেন্ট কৰি জনাব আৰু কোনটো ডিস্ট্ৰিক্টৰ পৰা আপোনালোকে মোৰ ভিডিঅ' চাই আছা কমেন্ট কৰি জনাব দেই মই আপোনালোকৰ কমেন্টটো ৰিপ্লাই কৰিম চাই লোৱা এতিয়া আমাৰ মামাই কি কথা কলে বাৰু সেমকানু মন্ত সিদ্ধাৰ্থ শৰ্মা কি শাস্তি দিব লাগে আপোনালোকে কমেন্ট কৰি জনাব অতি সোনকালে শাস্তি পাবলৈ লাগিব জেলত ভৰাই থলে নহব আমাৰ যদি আমি ন্যায় বস্তুটো নাপাও যদি জুবিনৰ ন্যায় বস্তুটো নাপাও আমি ন্যায় বুলি শব্দটো আমি এৰি দিয়ক যদি ইমান ডাঙৰ কণ্ঠশিল্পীৰ যদি ন্যায় নাপাও ন্যায় বুলি শব্দটো কিয় আহিব সেই কাৰণে আমি ভাবিছো আমাৰ জুবিনদাৰ ন্যায়টো অতি সোনকালে পাও চাই লোৱা ভিডিঅ'টো আমি জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছো যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ একটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছো যাতে আমি অনুমোদনটো সোনকালে পাব পাৰো গতিকে মই ভাবো যে অহা 3-4 দিনৰ ভিতৰতে এসআইটিয়ে এমএচএ লৈকে লিখিব মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশিট দি দিম আমি জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছো যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ একটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছো
যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ। গতিকে মই ভাবোঁ যে অহা ৩-৪ দিনৰ ভিতৰতে SITয়ে MHCলৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বিট দি দিম। আমি জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত। বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ। গতিকে মই ভাবোঁ যে অহা ৩-৪ দিনৰ ভিতৰতে SITয়ে MHCলৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বিট দি দিম। আমি জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত। বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ। গতিকে মই ভাবোঁ যে অহা ৩-৪ দিনৰ ভিতৰতে SITয়ে MHCলৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বিট দি দিম। মই কেৱল কান্দিছোঁ আৰু কান্দিছোঁ কাৰণ দাদা অবিহনে এইখন চিনেমা চাম বুলি কেতিয়াও ভবা নাছিলোঁ। চিনেমাখন শেষ হোৱাৰ পিছতে ভাবিছোঁ দাদা ক'ৰবাৰ পৰা ওলাবই, কিন্তু দাদা নোলালে। শ্বুটিঙৰ সময়তে আপোনালোকে একেলগে যেতিয়া শ্বুটিং চলিছিলে সেই সময়ত জুবিন গাৰ্গৰ মনৰ অনুভৱ কেনেকুৱা আছিলে, কি শ্বেয়াৰ কৰিব? বহুত বেছি এক্সাইটেড হৈ আছিলে কাৰণ সপোনৰ ছবি আছিলে দাদাৰ ৰৈ ৰৈ বিনালে। আজি সপোনৰ ছবিখন দাদাই নিজে নেদেখিলে। সকলো ছবি কি হ'লে চাবলৈ আহক। হয়, সকলোৱে ইতিমধ্যে বহুত মৰম দিছে আৰু আগলৈও দিব আমি জানো। আৰু দাদা আমাক য'ৰ পৰাই চাই আছে আশীৰ্বাদ কৰিব সদায়। কান্দনত ভাগি পৰিছে, কোনো ওলাই যাব পৰা নাই, কান্দনত ভাগি পৰিছে সকলোৱে। আৰু এই মুহূৰ্তত আমি এই দৃশ্য দেখুৱাবলৈ আচলতে আমাৰো অন্তৰে নকয়, আমাৰো হৃদয়ে নকয়, কিন্তু এই যি দৃশ্য, এই দৃশ্যটোৱে আচলতে অসুস্থ হৈ পৰিছে ইয়াত লোকসকল। মই কেৱল কান্দিছোঁ আৰু কান্দিছোঁ কাৰণ দাদা অবিহনে এইখন চিনেমা চাম বুলি কেতিয়াও ভবা নাছিলোঁ। চিনেমাখন শেষ হোৱাৰ পিছতে ভাবিছোঁ দাদা ক'ৰবাৰ পৰা ওলাবই, কিন্তু দাদা নোলালে। শ্বুটিঙৰ সময়ত আপোনালোকে একেলগে যেতিয়া শ্বুটিং চলিছিলে সেই সময়ত জুবিন গাৰ্গৰ মনৰ অনুভৱ কেনেকুৱা আছিলে, কি শ্বেয়াৰ কৰিব? বহুত বেছি এক্সাইটেড হৈ আছিলে কাৰণ সপোনৰ ছবি আছিলে দাদাৰ ৰৈ ৰৈ বিনালে। আজি সপোনৰ ছবিখন দাদাই নিজে নেদেখিলে। সকলো ছবি কি হ'লে চাবলৈ আহক। হয়, সকলোৱে ইতিমধ্যে বহুত মৰম দিছে আৰু আগলৈও দিব আমি জানো। আৰু দাদা আমাক য'ৰ পৰাই চাই আছে আশীৰ্বাদ কৰিব সদায়। কান্দনত ভাগি পৰিছে, কোনো ওলাই যাব পৰা নাই, কান্দনত ভাগি পৰিছে সকলোৱে। আৰু এই মুহূৰ্তত আমি এই দৃশ্য দেখুৱাবলৈ আচলতে
আমাৰো অন্তৰে নকয় আমাৰো হৃদয়ে নকয় কিন্তু এই যে দৃশ্য এই দৃশ্যটোৱে আচলতে অসুস্থ গতিকে আপোনালোকে কমেণ্ট কৰি জনাব ৰৈ ৰৈ বিনালে মুভিটো কেনেকুৱা হ'ল আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি চাইছে ভিডিঅ'টো ফিল্মটো ঠিক আছে নেক্সট আপডেট লগ পাম এইটো চেনেলটো মোৰ নতুন হয় গাইজ সকলোৱে যদি মোৰ ৰুমত আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব মোৰ মনটো ভাল লাগিব এনেকুৱা আপডেট লৈ আহি থাকিম ঠিক আছে এতিয়া ৰাখি থ'লোঁ এতিয়া নেক্সট আপডেট লগ পাম শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি দিব থেংক ইউ ধন্যবাদ